পৰা গৰুটো নিচিনা ফসফসাই আহিছে যে এই মাথাৰ মগজু খোলা হৈ আহিছে তুমি আকৌ তাতে মোৰ লগত ধেমালি কৰিছা কি হলো আপোনাৰ ইমান মাথাৰ মগজু খোলা হ'বলে এনেকৈ হ'লে আৰু স্কুলৰ চাকৰি বাদহে দিব লাগিব চাকৰি বাদ দিবলৈ এনেকুৱা কি হলো আপোনাৰ ল'ৰা ছোৱালীয়েতো নাজানে স্কুলৰ মাষ্টৰটো একো ডালেই নাজানে অ মাষ্টৰে নজনা এনেকুৱা কি কথা আছে নো মই আকৌ সেই ক্লাছ 8 ৰ ল'ৰাকেইটাক সুধিলো ঐ বোলো ৰামৰ হৰধনু কোনে ভাঙিছিলে এটাই আকৌ টপৰাই উত্তৰ দিছে কি জানা কি বুলি কৈছে বোলে হেৰি আমাৰ ক্লাছৰ ল'ৰাবোৰ বহুত ঠাণ্ডা খালি এই নতুনকৈ অহা এই ক্লাছ 6 ৰ ল'ৰাখিনি ইমান উৎপাত কৰে ছাৰ হেহেঁতিয়েই কোনোবাই ভাঙিলে সেইটো কথা এই ল'ৰা ছোৱালীয়েতো নাজানিলে সেই মাষ্টৰটোৱে আকৌ কি ক'লে গম পোৱা কি বুলি ক'লেনো বোলে ছাৰ সঁচাকৈয়ে বোলে এই ক্লাছৰ ল'ৰাখিনি বহুত ঠাণ্ডা আমাৰ আকৌ সেই নতুনকৈ অহা 6 ৰ ক্লাছৰ ল'ৰাখিনি ইমান উৎপতীয়া হয় ছাৰ এহেঁতি কোৱাটোৱে হয় হেঁতিয়েই বোলে কোনোবাই ভাঙিলে মই ছাৰ ধুনীয়াকৈ ৰ'ব দেই সুধি আহোঁ সিহঁতক ভালকৈ তাৰপিছত মই ক'লোঁ হয় হ'ব হে নালাগে আপুনি সুধিব লাগে আপুনি আকৌ হেৰি হেড ছাৰকো সুধি চাব লাগিছিলে তেওঁ কিজানি গম পায় কাৰণ মেইনজন তেওঁহে হেডমাষ্টাৰৰ কথা কৈছা তুমি হেডমাষ্টাৰ একলা বেছি চৰা আহে বুজিছা হয় ছাৰ বোলে আমাৰ স্কুলৰ ল'ৰা ছোৱালীয়ে নাই ভঙা যদি বোলে সেই গৰু এৰাল দিবলৈ আহে যে বোলে ফিল্ডত সেহেঁতিয়ে বোলে ভাঙি বোলে খৰি খাবলৈ লৈ গ'ল নেকি তেনেকৈ বুলিয়ে ক'লেগে লাষ্টত বুজিছানে সেইটো কথা এনেকৈ হ'লে আৰু বুজিছা মই এই চাকৰি এৰি সেই তোমাৰ সেই টেম্পুহে চলাবলৈ যাম আৰু দেই হ'ব দিয়ক আপুনি এই সাধাৰণ ধেনুখনৰ লগতে সেই চাকৰি এৰি আপুনি সেই টেম্পু চলাবলৈ যাব নালাগে দেই মই এখন বনাই দিম